তুমি আৰু মোৰ লগত এনেকৈ দুখ কষ্ট কৰি থাকিব নালাগে প্ৰিয় মৰা সতীৰ লগত তুমি আৰু এনেকৈ দুখ কষ্ট কৰি থাকিব নালাগে প্ৰিয় তুমি মোক কালি অন্য ঠাইলৈ গুচি যোৱা প্ৰিয় তুমি মোক কালি অন্য ঠাইলৈ গুচি যোৱা এই স্বামীৰ কথাত হয় না ৰে বীৰ অ খিয়াবাতি এই চৰণতে ধৰি ভাজা জানিবান মই তোমাক কিয় এৰি নাযাওঁ বুলি কৈছো জানা স্বামী মই তোমাক কিয় এৰি নাযাওঁ বুলি কৈছো জানা তোমাৰ বাবে আজি স্বামী হলো গৰ্ভৱতী এনে কথা তুমি মোক নকবা দুনাই নকবা আৰু শুনা চাবি তুমি আৰু মোক এনেকুৱা কথা কোনোদিনে ই নকবা তুমি আৰু মোক এনেকুৱা কথা কোনোদিনে ই নকবা কিয় জানা স্বামী বিয়াৰ ৰাখে নাৰী এজনী শুদ্ধ মানে স্বামীক ধৰি ৰাখে সেই জীৱক জমে সহজে কাঢ়ি নিব নোৱাৰে হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মীৰাজ যদি নাৰীয়ে শুদ্ধ মানে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় আপোনালোকে কওকচোন খুৰী আপোনালোকে আগতে কওকচোন দাদা আপোনালোকে কওকচোন যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় আপোনালোকে কোনেও নকব আপোনালোকে কওক নাজানে আপোনালোকে কওকচোন যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় আপোনালোকে কওক নাজানে এওঁলোকে কিন্তু জানে আপুনি জানে হা কি বুলি কৈছে আয়ুস বাঢ়ে সেই স্বামীক জমে সহজে কাঢ়ি নিব নোৱাৰে আপোনালোকে কথা নাপাতিব নামটো গাই আছো যিকেইজনে শুনি আছে তেওঁলোকক শুনিবলৈ দিয়ক আৰু যিকেইজনে নুশুনে আপোনালোকে বাহিৰত গৈ কথা পাতক কাৰণ যিকেইজনে শুনি আছে তেওঁলোকক অশান্তি নকৰিব আৰু মই ভাবো নামটো যদি সকলোৱে গুৰুত্ব দিয়ে এই নামটিৰ পৰা বহুখিনি কথা জানিব লগা আছে আৰু নামটো বেছি দীঘলো নহয় ছুটি আৰু বেছি টাইম নাই গতিকে আপোনালোকে কথা নাপাতিব কাৰণ নামটি একান্ত মনে গাই থকা হয় গতিকে এওঁলোকে যেনেদৰে শুনি আছে আপোনালোকে শুনি থাকক আৰু পেপে দিয়া কথা কৈছে নেক্সট টাইম পেপে দিম আপোনালোকে সকলোৱে নাচিবও পাৰিব গতিকে এইটো নাম অলপ টাইম মন দি শুনক আৰু শুনা চাবি তুমি আৰু মোক কেনেকুৱা কথা কোনোদিনে ই নকবা তুমি আৰু মোক কেনেকুৱা কথা আমি ধৰি ৰাখে সেই জীৱক জমে সহজে কাঢ়ি নিব নোৱাৰে আৰু আনফালে এনেকৈ 3 মাহ আয়ুষে হ'ল বিপ্ৰ তীব্ৰ বেগে
উপস্থিত হইলা জয় হৰি জীৱ দিব জয় হৰি জীৱ দিব জমেই মনে মনে ভাবেই জীবন নিব লাগে বুলি দিলু ৰুগ জাপি ফাৰ যাই ৰাখে সাৱতি ধৰি জীৱ নিউ কেনে কৰি অ ভাবি আছে যাম ৰজা কি কৰে